নমস্কাৰ, মই বৰষাই পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। ৰাতিপুৱাৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিম বুলি সদায় এনেকৈ ৰৈ যায়। আজি ভাবিছোঁ আজি ষ্টাৰ্ট কৰি দিলোঁ। ষ্টাৰ্ট কৰি ল'লেহে কিবা কিবি দেখুৱাই থকা যায়। এতিয়া 10টাই বাজিলে, 10:05 হ'ল। এতিয়ালৈকে গাখীৰ আনিব যোৱাই নাই আজি। ইমান ৰ'দ ওলাইছে বাহিৰত, বাপৰে। ৰাতিপুৱা যিটোহে ভূমিকম্প দিলে, তাৰপিছত একো কৰাই নহ'লে, অলপ সময় এনেই থাকিলোঁ। ইমান জোৰত দিছিলে, 5.2 বাবুলত। এতিয়া তেওঁ গ'ল ওদালগুৰি আৰু আমাৰ এইফালে ধুনু এইজনী শুই দিলে। এতিয়া ভাবিছোঁ ৰুমটো ঠিক কৰি লওঁ, তাৰপিছত গাখীৰ আনিব যাম। তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, চাই যাব বুলি আশা কৰিলোঁ। আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰে যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো ভাল লাগিলে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। সেয়াই আৰু ভিডিঅ'টো চাই যাওক। এতিয়া ওলাইছোঁ গাখীৰ আনিব যাব। ইমান ৰ'দ দিছে, ছাতি লৈ লৈছোঁ। বাপৰে, ৰ'দত চকু খুলিব নোৱাৰি। ৰাস্তাটোত ৰ'দ, বাপৰে ইমান ৰ'দ দিছে। যামকে ভাবি থাকোঁতে ইমান দেৰি হ'ল। তাই শুই থাকোঁতে পটককৈ সঁচাই কাণে চানে একো পিন্ধা নাই গৰমত। গৈ থাকোঁতে এইখিনি ভাল লাগি দুখন ফটোৱে উঠাই দিলোঁ আৰু। এইখিনি ঠাইত ইমান ধুনীয়া বতাহ দি আছে, ভাল লাগিছে। ছায়া আছে যে। এইটো আমাৰ কুঁৱা, আগতে ইয়াৰ পৰাই পানী নিছিলে। এতিয়া পানী বহুত তলত, বাপৰে দেখাই নাপায়। গাখীৰ লোৱা হৈ গ'ল, এতিয়া যাই আছোঁ ঘৰত। এইখন পেহীৰ দোকান। ৰ'দ মানুহবিলাকে বাৰু ইমান জোৰত গাড়ী কিয় চলোৱা হৈছে? বাপৰে ইমান এক্সিডেণ্ট হয় এইকেইদিন। ইমান এক্সিডেণ্ট হৈ আছে, বাপৰে ভয় লগা হৈছে। মানুহ জীৱনটো যে কি হ'ব। ঘৰৰ পৰা ওলাই গ'লে মানে ভয়ে হৈ থাকে। নিজে ভালকে গ'লেও মানে অপজিট চাইডৰ জনে ভালকে নচলায় কেতিয়াবা নিজৰে ভুল হয়। মানে মানুহবিলাকৰ হৈ আছে কি বুজিব পৰা নাই। ইমান জোৰত গাড়ী চলায়, কাৰো মানে সময়ে নাই কাৰোলৈকে। মাত্ৰ নিজৰটোহে জানে, নিজৰটোহে হ'ব লাগে। এনেকুৱা হ'লে হ'ব জানো? অলপ সকলোৱে নিজৰ জীৱনটোৰ কথা ভাবি লাহে লাহে যাব লাগে। এইকেইদিনটো এক্সিডেণ্ট কণ্টিনিউ হৈয়ে আছে। কালিও ঢুকালে 7জনকে ল'ৰা। কি যে হ'ব ভাবিয়ে ভয় লগা হৈছে। পৃথিৱীখন মানে ইমান জটিল হৈ যাই আছে, কি যে হ'ব। গাখীৰ লৈ আহি পালোঁ, কিন্তু আমাৰ পুতলাজনী উঠাই নাই, শুইয়ে আছে। ইমান টাইম হৈছে আজি। গৰমত একদম অৱস্থা বেয়া। ছোৱালীয়ে ফুটটো লৈ গ'ল, এতিয়াহে চাইছোঁ। তথাপি কিবা এটালেতো নামানে। এতিয়া যাওঁ মেগী বনাবলৈ, মেগী খাই বোলে। মোৰো খাওঁ লাগিছে মানে। এতিয়া অলপ মেগী বনাই খাই লওঁ। তেওঁ আহি পালে, এতিয়া ছোৱালী আৰু তেওঁ দুয়োটাই খেলি আছে। এতিয়া মেগীখিনি বনাই খাই অলপ শুই দিম বুলি ভাবিছোঁ। ইমান গৰমত কি কৰি থাকিম। চাওকচোন কি ৰ'দ, চাবই নোৱাৰি। আজি চাগে বেলেগ একো দেখুৱাবই নোৱাৰিম। কিবা অলপ কৰিম বুলি ভাবিছিলোঁ, পিছে আৰু ছোৱালী উঠিয়ে গ'ল। যদি পাৰোঁ পিছফালে কৰিম, নোৱাৰিলে আৰু নাই আৰু। এতিয়া এয়া মেগী ৰেডি হৈ গ'ল। দিনটো আজি এনেকৈ পাৰ হৈ গ'ল, একো কৰিব নোৱাৰিলোঁ। একচুৱেলি ইমান গৰম দিছে। তাৰপিছত মেগী খাই কেনে শুলোঁ, অলপ শুই উঠি আৰু একো কৰাই নহ'লে। এনেকৈ থাকিলোঁ দিনটো। এটা পাৰ্চেল আহিলে, পাৰ্চেলটো খোলা ভিডিঅ' কৰিছিলোঁ, চাই লওকচোন। পাৰ্চেলটো তেওঁৱে খুলি সহায় কৰি দিলে। একচুৱেলি পাৰ্চেল আহিলে আৰু কাৰো ৰ'বলৈ সময় নাই। ভিতৰতো চাওঁ লাগেতো। তেওঁক ক'লোঁ খুলি দিয়াচোন। তেওঁ খুলিলে, মই ভিডিঅ' কৰি ৰাখিলোঁ অলপ। কিনো আছে ভিতৰত। কিমান গ্ৰাম?
একচুৱেলি সেই পাৰ্চেলটো বহুত দিন আগতে মানে দিছিলোঁ অৰ্ডাৰ, আজিহে আহিলে। কিন্তু এটা এই চাবোনৰ কি কয় জানো, চাবোন বেষ্ট হয়, চাবোন বেষ্ট বুলি কয়। ঘৰতে আৰু নিম চাবোন তাবোন এইবিলাক বনাই ল'লে ভাল হয়। পোৱা নাই বনাই, আজিহে চাম বুলি ভাবিছোঁ আৰু বনাই কি বা হয় নাজানো। বনালে নিশ্চয় দেখাবলৈ ট্ৰাই কৰিম। এতিয়া এনেই বহি আছোঁ আৰু আমাৰ ছোৱালী এইজনী কি কৈছা? লাজ লাগিলে এতিয়া, লাগিল কান্দি আছিলা, লাজ লাগিলে। হাই কৈ দিয়াচোন, হাই হাই কৈ দিয়াচোন, হাই এনেকে কৈ দিয়া। লাজ কৰিব নালাগে, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই। টাটা দিয়া মা। টাটা দিয়া। তাই আচলতে টোপনি ধৰিছে, ইমান দৌৰি ফুৰে আজিকালি, দৌৰি দৌৰি ভাগৰি যায়। ইপিনে চাকি জ্বলি আছে, আমি যেতিয়া এনেকে ৰাখিছোঁ। অলপ কিবা কিবি ডেক'ৰেশ্যন কৰিব লাগিব ৰ'ব, এনেকে ভাল নালাগে। আৰু এই ছোৱালী ভোকো লাগিছে, টোপনিও ধৰিছে, কান্দি আছে। কি কান্দিছা তুমি? লাজ দিব ৰ'বা, তোমাক লাজ দিব ৰ'বা। পপ দি দিয়াচোন, পপ দি দিয়া, এইফালে পপ দি দিয়া পিছে। পাপা ক'ত গ'ল? দেহা ক'ত গ'ল পাপা? টাটা দিয়া পিছে, টাটা দি দিয়া। পাকঘৰত কি কৰি আছা? পাকঘৰত কি কৰি আছা? মিয়াও। কেইটামান ষ্টাম্প আছিলে, তাকে এনেই কিতাপ বহীতে লগাই কেনে চালোঁ। এনেই আৰু ডিজাইনবিলাক চাব মন যায় আছিলে, তো এনেই বনাই চালোঁ। এই ৱাটাৰ কালাৰহে হয় এনেই। কাপোৰ এযোৰত কৰিছোঁ বাৰু, এটা এই হালধীয়াটো, এইটোও কৰিছোঁ, বাকীখিনি কৰা হোৱা নাই। তো এই চাহ তাহ ঠাণ্ডা হৈ গ'ল, এতিয়া খাই লওঁ। কি কৰি আছা? কালাৰবিলাক উলিয়াইছা? কালাৰবিলাক উলিয়াইছা দেই তুমি। কি কৰিছা কোৱাচোন? কি কৰিছা? কালাৰবিলাক উলিয়াইছা? কিয় উলিয়াইছা কালাৰ? কেনেকে কৰে মা? কালাৰ কেনেকে কৰে? বাবা? ভৰাই থৈ দিয়া। পঢ়োৱা এইটো। টাটা দি দিয়া। টাটা। ইফালে চাইটো দিয়া। টাইম নাই নেকি? এইপিনে চাই দিয়া, এইপিনে চাই পেলাই দিয়াচোন, এইপিনে। টাইমে নাই। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। বাই বাই।